এতিয়া আমি আহিছোঁ এতিয়া 4টা নহয় 5টা বাজে আৰু আমি আহিছোঁ কলিয়াবৰ নাৰ্চাৰীত অলপ ভিন্দয়ে ফুল ল'ব সেইকাৰণে আহিছোঁ ফুল ল'বৰ কাৰণে এতিয়া আহকচোন আমাৰ লগতে চাওক কি লওঁ আমি এতিয়া আমি ভিতৰত সোমাইছোঁ বলকচোন আপোনালোকক মই দেখাই যাম সকলোবোৰ বলক চাই গেজেৰিয়া হয় ফুলটোৰ নাম এইটো এটা পিংক কালাৰ এতিয়া এই ঘৰটো বেম্বুৰ হয় এই ইয়াতে চব দাম দৰ কৰে আৰু সেইটো এইটো সাইডে যাম এইটো আমি চালো এতিয়া এফালে যাম বাকলিত থৈছে কিমান ধুনীয়াকৈ ৰাখিছে এইবিলাক বস্তুবিলাক নাৰিকল বাকলি হয় বহুত সুন্দৰ এতিয়া আমি এইটো সাইডে আহিছোঁ হ'লেও বহুত ডাঙৰ একদম ডাঙৰ এখন কলিয়াবৰতে পাই যাব আপোনালোকে কলিয়াবৰ তিনিআলিত নাৰ্চাৰীত আমাৰ লোৱা হৈ গ'ল ইমান ধুনীয়া কালাৰ এইটো হৈছে ৰংগন দেই বহুত ধুনীয়া কালাৰ হয় য়েল্লো কালাৰ এইকেইজোপা কালি ভিন্দয়ে অনা ইয়াতে লগাইছে আৰু দুটামান লগাবলৈ আছে এইকেইটা লগাই থৈছে ইয়াতে এখন আমাৰ বা আৰু ভিন্দৰ ফুলনি বাগান ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে আপোনালোকে সেইকাৰণে আপোনালোককো এবাৰ দেখালোঁ টাউনলৈ যাম টাউনখনলৈ যাম এইকেইটাক যোৱাকালি অনা ফুলৰ টাব ইয়াতে লগাই দিছে আপোনালোকক এজোপা ফুল দেখাম এজোপা চাওকচোন স্থলপদ্ম এতিয়া গুলপীয়া কালাৰ হৈছে 12টা বজাৰ লগে লগে গুলপীয়া হয় আৰু ৰাতিপুৱাৰ লগে লগে হোৱাইট কালাৰ হৈ যায় 12টা বাজি গ'ল যে এটা বগা হৈছে ইয়াতে এভাগ ইমান ধুনীয়া শিৱ মন্দিৰ আছে আপোনালোকক দেখাই দিলোঁ ইয়াতে আমি আজি যাবলৈ ওলাইছোঁ এতিয়া সকলোকে এয়া বৰ্মা বাই বাই এতিয়া আমি আপোনালোককো বাই বাই দিছোঁ আপোনালোককো বাই বাই দিছোঁ